ৰূপহীহাটত ভয়ংকৰ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল 4চকীয়া বাহন নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত চলচলিত সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ হ'ল AS01Z6611 দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীৰ ৰূপহীহাট আৰক্ষী উপস্থিত হৈ বাগৰি পৰা গাড়ীখন পুখুৰীৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ যোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট DNA 24 আসাম ready lang je Angela cycle